মই আকৌ আপত্তি কৰা নাই। মই তেওঁ যি কয় মই কেতিয়াও সম্বন্ধ বেয়া নকৰোঁ। এই ইলেকশ্যন অহা 8 এপ্ৰিলত শেষ হৈ যাব। গতিকে এইকেইদিন তেখেতক মই পূৰা বাক স্বাধীনতা দিছোঁ। তেখেতে মোক যিমান কঠোৰ ভাষাৰে, যিমান কুট ভাষাৰে মোক সমালোচনা কৰে, মোক ভাবুকিও দিছে মাৰি পেলাম বুলি, মোক বিভিন্ন কেলেংকাৰী বিশেষণ লগাই অভিষেধও কৰিছে। মই যিহেতু এবাৰ মানুহৰ আগত ক'লোঁ যে মোৰ বন্ধু বুলি, মোৰ লগত ভাল বুলি, এতিয়া মই পটককৈ পৰিস্থিতি আৰু পৰিৱেশ বদলি হ'ল বুলি সেই কথাটো উঠাই ল'ব নোৱাৰোঁ। মই আকৌ আপত্তি কৰা নাই। মই তেওঁ যি কয় মই কেতিয়াও সম্বন্ধ বেয়া নকৰোঁ। এই ইলেকশ্যন অহা 8 এপ্ৰিলত শেষ হৈ যাব। গতিকে এইকেইদিন তেখেতক মই পূৰা বাক স্বাধীনতা দিছোঁ। তেখেতে মোক যিমান কঠোৰ ভাষাৰে, যিমান কুট ভাষাৰে মোক সমালোচনা কৰে, মোক ভাবুকিও দিছে মাৰি পেলাম বুলি, মোক বিভিন্ন কেলেংকাৰী বিশেষণ লগাই অভিষেধও কৰিছে। মই যিহেতু এবাৰ মানুহৰ আগত ক'লোঁ যে মোৰ বন্ধু বুলি, মোৰ লগত ভাল বুলি, এতিয়া মই পটককৈ পৰিস্থিতি আৰু পৰিৱেশ বদলি হ'ল বুলি সেই কথাটো উঠাই ল'ব নোৱাৰোঁ।